বন্ধুসকল, আজিৰ ভিডিঅ'টো বিশেষকৈ যোনে যোনে SI ৰিটেন এক্সামত পাছ কৰিব আৰু ফিজিকেল টেষ্টৰ কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তেখেতসকলৰ কাৰণে আজি বিশেষ ভিডিঅ'টো বনাই আছোঁ। স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব কেনেকৈ ৰানিংটো নিজৰ ৰানিং লেভেলটো ইনক্ৰিজ কৰিব বা লং জাম্প আৰু হাই জাম্প ফিজিকেল এলিজিবিলিটি টেষ্ট পেটৰ কাৰণে যোনে যোনে নিজকে প্ৰিপাৰেশ্যন কৰি আছে বা হয়তো বহুতে প্ৰিপাৰেশ্যন আগৰ পৰা লোৱা নাই, এতিয়া হয়তো বহুতে ৰিটেনত পাছ কৰিব কিন্তু ফিজিকেলটো সবে পাছ কৰিব নোৱাৰে। তো ফিজিকেলৰ কাৰণে বহুতো পৰিশ্ৰম কৰিব লাগিব, ফিজিকেলৰ কাৰণে বহুতো ট্ৰেইনিং ল'ব লাগিব। তো সেইখিনি নৰ্মেল যিখিনি কেনেকৈ ষ্ট্ৰেংথটো বঢ়াব বা নিজৰ ৰানিং লেভেলটো কেনেকৈ বঢ়াব সেইখিনি কেইটামান বিশেষ এক্সাৰচাইজ আছে। সেই এক্সাৰচাইজখিনি আজি মই দেখুৱাম এই ভিডিঅ'ৰ জৰিয়তে। আৰু সেয়া চিম্পুল হয়, লাহে লাহে ষ্টেপটো বঢ়াই গৈ থাকিলে নিশ্চয় পাৰিব সবে। 4-5টা বিশেষ ষ্টেপ আছে, এই ষ্টেপকেইটা সবে নিজৰ ঘৰতে কৰিব পাৰিব। আৰু সেইখিনি ৰানিং কৰাৰ আগত সবে আধা ঘণ্টা কৰিব পাৰিলে ভাল। দিনত 2 টাইমছ যদি কৰিব পাৰে, মৰ্ণিং এণ্ড ইভিনিং এক্সাৰচাইজকেইটা নিজৰ ৰানিং লেভেল বঢ়াব পাৰিব, লং জাম্পৰ লেভেলটো বঢ়াব পাৰিব, ফিজিকেল নিজৰ যোনটো ফিটনেছ আছে সেই ফিটনেছটো বজাই ৰাখিব পাৰিব। ভালদৰে চাব ভিডিঅ'টো, এইকেইটা ষ্টেপ কি কি আজি দেখাই আছোঁ এই ভিডিঅ'টোৰ মাধ্যমত। তো সবৰ কাৰণে বা নট অনলি SI অসম পুলিচৰ যিখিনি ফিজিকেল লেভেল এক্সাম হ'ব সবৰ কাৰণে এই ডেমনষ্ট্ৰেশ্যনটো বিশেষ প্ৰয়োজনীয়। ভালদৰে এই 4টা এক্সাৰচাইজ বঢ়াই গৈ থাকিব। আজি ষ্টেপটো যদি 5টা দিছে, কালি 6টা কৰিব ট্ৰাই কৰিব, নেক্সট ডে 7 কৰিব ট্ৰাই কৰিব, থাৰ্ড ডে 8 কৰিব ট্ৰাই কৰিব। এনেকৈ লাহে লাহে বঢ়াই গৈ থাকিব, ইনক্ৰিজ কৰিব চাব। নিজৰ ষ্টেমিনা লেভেলটো বহুতো বুষ্ট আপ হ'ব। আৰু খোৱা বোৱাৰ বাবে বিশেষ প্ৰয়োজন, সেইখিনি নিজৰ ডায়েটখিনি কমপ্লিট সেইটো সময়ত মেইনটেইন কৰিব। প্ৰচুৰ পৰিমাণে বিশ্ৰাম ল'ব, বিশ্ৰামটো মিনিমাম 8 আৱাৰ্ছ টোপনি হ'ব লাগিব। ভালদৰে বিশ্ৰাম ল'ব। নিজৰ ফিজিকেলটো মেণ্টেলৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰে। মেণ্টেলটো ষ্ট্ৰেছত নাৰাখি নিজে সদায় ব্যায়াম, এক্সাৰচাইজ আৰু নিজৰ কনচেনট্ৰেশ্যনটো ভাল ৰাখিব পাৰিলেহে নিশ্চয় ফিজিকেল লেভেলটো পাৰ কৰিব পাৰিব।